গুৱাহাটীৰ নাৰেংগীত জ্বলিল পাঠা গাঁওঘৰকৈ নাৰেংগী LG টাৱাৰত জ্বলিলে পাঠা এয়া আচলতে বহু চৰ্চিত শ্বাহৰুখ খান আৰু দীপিকা পাডুকন অভিনীত চিনেমা পাঠানৰ বজৰং দলে জ্বলালে পাঠানক ইতিমধ্যে দেশজুৰি ছবিখনক লৈ সৃষ্টি হৈছিলে তুমুল বিতৰ্ক ইতিমধ্যে গোটেই ভাৰতবৰ্ষজুৰি আমি বজৰং দলে হকিয়াই দিছিলো বলিউডৰ ইছলামিকীকৰণ কৰা এই শত্ৰুবিলাক যি আমাৰ বলিউডখনক ইছলামিকীকৰণ কৰিবলৈ লৈ গৈ আছে যেনেকৈ দাউদ ইব্ৰাহিম এই দাউদ ইব্ৰাহিমৰ সন্ত্ৰাসবাদী যিয়ে আমাৰ বলিউডখনক ইছলামিক সন্ত্ৰাসবাদী ধনেৰে ইছলামিকীকৰণ কৰিব বিচাৰিছে এই ইছলামিকীকৰণ বলিউডখনক কৰাৰ অগ্ৰাধিকাৰ ভূমিকা এক্টৰ হিচাপে লৈছে শ্বাহৰুখ খান আমিৰ খান এই শ্বাহৰুখ খান আমিৰ খানে যি আমাৰ বলিউড ইণ্ডাষ্ট্ৰিক ইছলামিকীকৰণ কৰি আমাৰ হিন্দু ধৰ্ম সংস্কৃতিক যি আঘাত আনিছে যি আমাৰ এই পাঠান চিনেমাখনত আমাৰ হিন্দু সভ্যতা সংস্কৃতিৰ যি প্ৰতীক গেৰুৱা ৰংটোক তেওঁলোকে যি বিবস্ত কৰিবৰ কাৰণে যি হানি কৰিবৰ কাৰণে চেষ্টা কৰিছে সেইটো আমি হ'বলৈ দিব নোৱাৰো কেতিয়াও নিদিও হিন্দু ৰাষ্ট্ৰত হিন্দু সভ্যতা হিন্দু সংস্কৃতি হিন্দু ধৰ্মক যোনে অপমান কৰিব যোনে সন্মান কৰিব তাক আমি কোনো পৰ্যায়ে ইয়াতে থাকিব দিয়া নহব এই চিনেমাই হওক এই সংস্থাই হওক এই সংগঠনে হওক যি হিন্দু সভ্যতা সংস্কৃতিক যি হিন্দু ৰাষ্ট্ৰক যি আমাৰ প্ৰভু শ্ৰীৰামৰ গেৰুৱা ৰঙক যোনে অপমান কৰিব অপব্যৱহাৰ কৰিব যি ইছলামিকীকৰণ যি ইছলামিক সন্ত্ৰাসবাদী ধনেৰে বলিউডখনৰ লগতে আমাৰ সমগ্ৰ ভাৰতবৰ্ষখনক সন্ত্ৰাসবাদী ৰাষ্ট্ৰ হিচাপে গঠন কৰিবৰ কাৰণে যি সপোন দেখিছে যি চেষ্টা চলাইছে সেই সপোন আমি কেতিয়াও হ'বলৈ দিব নোৱাৰো বজৰং দল থকালৈকে কেতিয়াও এইটো হ'বলৈ দিব নোৱাৰো প্ৰত্যেক বজৰংগীয়ে হাতত এতিয়া আমি ধৰ্ম ৰক্ষাৰ কাৰণে আমি অস্ত্ৰ হাতত তুলি লৈছো আমি আমাৰ প্ৰভু শ্ৰীৰামে দেখুৱাই যোৱা আমাৰ সেই নীতি আমি পৰিপ্ৰেক্ষিতত আমি ফলপ্ৰসূ কৰিম কেতিয়াও আমি সন্ত্ৰাসবাদী হাতত আমাৰ হিন্দু ৰাষ্ট্ৰ আমি যাবলৈ দিব নোৱাৰো আমাৰ বলিউড যাব দিব নোৱাৰো তাৰ কাৰণে যদি বলিদান দিব লাগে আমি হিন্দু ধৰ্ম হিন্দু সভ্যতা হিন্দু ৰাষ্ট্ৰ গঠন কৰিবৰ কাৰণে বা হ'বৰ কাৰণে বা আমাৰ হিন্দু ৰাষ্ট্ৰক যোনে বিখণ্ড কৰিবৰ কাৰণে বিচাৰিছে এই ইছলামিক সন্ত্ৰাসবাদীসকলক আমি ধ্বংস কৰি পেলাই ইয়াৰ পৰা নিষ্ট নাবুদ কৰি দিয়া হ'ব এই হ'ল বজৰং দলৰ সকিয়নি এই সমূহ হিন্দু শক্তিৰ সকিয়নি হিন্দু ৰাষ্ট্ৰত থাকিব লাগিলে জম্মু কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈকে হিন্দুত্ব আৰু গেৰুৱা ৰঙক সন্মান কৰিবই লাগিব যেতিয়ালৈকে গেৰুৱা ৰঙক সন্মান নকৰে যেতিয়ালৈকে হিন্দু সভ্যতা সংস্কৃতি সন্মান নকৰে কিন্তু শান্তিত থাকিবলৈ দিয়া নহব এইটো এটা সকিয়নিহে ইয়াৰ होगा एक साल हो